গাইছ ই মানে ডাঙৰ হ'লে মানে থাৰৰ চেকা ল'ম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। স্কুল ওলাই লওঁগৈ আজি স্কুলত বহুত দিনৰ মূৰত আজি স্কুল হৈছে, চাই থাকক। আৰু মোৰ লগত এতিয়া বকুল আহিব। এতিয়া বকুল আৰু মই এতিয়া স্কুল যাম, তাৰপিছত চাই থাকক। তো গাইজ এতিয়া স্কুল ওলাই লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো গাইজ ফাইনেলি স্কুল ওলোৱা হৈ গ'ল আৰু বকুল মানে জুমন তাতে থাকিলে। এতিয়া মই জুমন তাত গৈ আছোঁ, বলক চাই থাকক। ভিডিঅ'টো শেষলৈকে পূৰা কণ্টিনিউ কৰি চাই থাকক। তাত এয়া বকুল, এয়া গহনা একদম ফেচ দেখাব নোখোজে, আজু ভাই না। আৰু এয়া বিশাল আৰু এইফালে জুমন আছে ভিতৰত। বলক আপোনালোকক দেখুৱাইছোঁ, ধেৰ দিন দেখা নাই না। মোবাইলত বিজি মানে ছোৱালীৰ লগত SMS কিটলিং কাটলাং কৰি আছে। তো গাইছ আমি এতিয়া চাইকেলত গৈ আছোঁ আৰু মোৰ পিছফালে আছে বকুল। হাই চাই থাকক পুৰা, এইখন আমাৰ ধুম বাইকখন চাই লওক। তো গাইজ ফাইনেলি পালোহি এতিয়া। সেয়া হিতে একদম মানে এতিয়া মানে হিতেশে ফোন কৰিলে, সেইকাৰণে হিতেশ তাত সোমাই দিলোহি। তাৰপিছত এতিয়া স্কুলত লগ পাইছে। আৰে মনীন্দ্ৰ মানে আমি তিনিটাহে আছিলোঁ, এয়া পাঁচটা থাকিলে চাওক পুৰা চাৰিটা দেখিছে। এতিয়া মই এটা স্কুলত লগ পাইছোঁ দেই। ফাইনেলি স্কুল পালোহি, এতিয়া আমাৰ ক্লাছৰুম। অৱস্থা মানে বেঞ্চ এখনেই আৰু একদম মানে পুৰা নকওঁ আৰু গাইজ। বলক আজিলৈ ছোৱালী চাই গৈ নহয় দূৰছে ক আৰু দূৰছে মালিক বাস বহুত হৈ গয়া। গাইজ এতিয়া স্কুল ছুটি হৈ গ'ল আৰু আমি দুটা অমিত আৰু মই গৈ আছোঁ খোজকাঢ়ি যাওঁ। আজি আহোঁতে চাইকেলত আহিলোঁ বকুলৰ লগত, এতিয়া যাওঁতে খোজকাঢ়ি যাওঁ। কেনেকুৱা লাগে আজি পূৰা গম পাই যাম মানে। এতিয়া ভিডিঅ'টো পূৰা কণ্টিনিউ কৰি চাই থাকক দেই। ধুতিক লগ পালোঁ এয়া ইমানে ঘৰতে সোমালে মানে এই বিয়া ঘৰত কিবা আছিলে, পেণ্ডেল বনাইছিলে। আমি ইয়াত লগ পালোঁ মানে, সেইকাৰণে ইয়াক অকল দেখুৱাই দিলোঁ অলপ। যদি ল'ৰাটো ভাল লাগিছে আৰু ইয়াৰ নম্বৰ লাগে যদি ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, ল'লোঁ হা। এতিয়া তালৈকে আমি পাবগৈ লাগিব, চাওকচোন বহুত কষ্ট। বাইকটো নাই চাইকেলো নাই গাইছ, ইমান দুখীয়া, বহুত দুখ লাগে দেই গাইছ। আৰু মোৰ চুলিটো কেনেকুৱা লাগিছে আজি কাটনটো কমেণ্ট এটা কৰি জনাই দিব, আৰু তলত লাভ ইউ কমেণ্ট কৰি লাভ ইউ বুলি জনাই দিব দেই। তো গাইছ অমিতা মানে এইফালে গ'লেগৈ, সেইটো ৰাস্তাইদি গুচি গ'ল। এতিয়া মই এইফালে গৈ আছোঁ, চাই থাকক পুৰা। এতিয়া মই অকলে গৈ আছোঁ আৰু বেছি দূৰ নাই, আমাৰ কাষতে ঘৰ। আৰু ভিডিঅ'টো পুৰা শেষলৈকে চাই থাকক আৰু কি কৰিম আপোনালোকক চব দেখুৱালৈ যাম দেই। তো গাইছ জাষ্ট স্কুল ঘৰ পাইছোঁহে আৰু এতিয়া ভৰি হাত গা চা ধুই পেলাই আপোনালোকক লগ পাইছোঁ। মানে ফ্ৰেছ হ'লোঁ, চুলি তুলি কাটিলোঁ, এতিয়া গা চা ধুলোঁ দেই। A few moments later. তো গাইছ গা চা ধোৱা হৈ গ'ল মানে, আৰু এতিয়া ভাত চাত খাই লৈ গৈ ঘৰত কোনোৱে নাই, মাহঁত আৰু দেউতাহঁত চবে মানে ক'ৰবাত গৈছে, পুথিপৰা খাবলৈ নিয়ে গৈছে, তাত গৈছে। আৰু এতিয়া মই ভাত খাই লৈ গৈ অকলে এতিয়া স্কুলৰ পৰা আহিছোঁহে যে, চাই থাকোঁতে গাইছ এইখিনি কি কৰোঁগৈ মানে আপোনালোকে ভাবিছে, এইখিনি টিকটিকিক দিবগৈ। টিকটিকি মানে তো আপোনালোকে গম পোৱা নাই, চাই থাকক। এতিয়া টিকটিকিক দিব গৈ আছোঁ মানে টিকটিকি মানে আপোনালোকক দেখুৱাই আছোঁ। নতুনকৈ আহিছে আমাৰ ঘৰত টিকটিকি। এয়া টিকটিকি মানে ছাগলীজনী কৈছোঁ দেই। ডাঙৰ হ'লে থাৱৰ চেকা ল'ম দেই, খাই আছে গাইছ। কি ডাঙৰ গাইছ ই মানে ডাঙৰ হ'লে মানে থাৰৰ চেকা ল'ম। যেতিয়া থাৰটো ল'ব নোৱাৰোঁ, হিম্মত নাই আমাৰ, আৰু চেকাকৈ ল'ব লাগিব, হয়নে নাই গাইছ? এতিয়া যাওঁ আৰু খাই থাকিব দিয়ক। তো গাইছ টিকটিকি ভাত চাত দি আহিলোঁ, মানে ভাত চাত দি আহিলোঁ। এতিয়া শুই লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ, লগ পাই থাকিম এনেও গাইছ। মই শুই লওঁগৈ আৰু এতিয়া তো গাইছ মাহঁতে মানে আঠমঙলা খাব যায়। এয়া আমাক আইতা মোকে এৰি থৈ গ'লে গাইছ, আমি দুটাই থাকিব লাগিব ৰাতি। চাই থাকক। মই এতিয়া পথাৰত গৈ আছোঁ, গৰু গাইটো মই আনিব লাগিব এতিয়া। অলপ আপোনালোকক সিজেও দেখুৱাই দিওঁ আৰু কি হ'ব। তো
গাইজনী বাইকলৈ এতিয়া খেলি গৈ আছোঁ এয়া এজনী এয়া পোৱালি এটা আছে পোৱালি এটাৰ নাম বুধু আৰু গাইজনীৰ নাম আছে বসন্তী অলপ গাইছ এতিয়া গৰুজনী খেতি লৈ যাওঁ তাৰপিছত এতিয়া অমিত ৰখি আছে মানে আমি মানে আকৌ এতিয়া দুৱামণি যেনে ফুৰিব আহিব লাগে না আবেলি টাইমত সন্ধিয়া হাৱা খাবহি লাগে সেইকাৰণে এতিয়া সি ৰখি আছে ঘৰতে আৰু লগ পাই আছোঁ ঘৰত গৈ হা তো গাইছ আমি মানে গৰু চৰু বান্ধি পেলাই আহিলোঁ তাৰপিছত অমিতক লগ পালোঁ অমিত মই আৰু আমি এতিয়া দুৱামণি দলং গৈ আছোঁ আৰু এনেকৈ সন্ধিয়া আবেলি টাইমত পথাৰ ফালে যোৱা বেলেগে ইণ্টাৰেষ্ট আপোনালোকে কোনে কোনে যায় কমেণ্ট এটা কৰি জনাই দিবচোন তো গাইছ এতিয়া ফুটবল খেলিব ওলাই আহিছোঁ এতিয়া ফুটবল খেলিব অলপ চাই থাকক দেই গাইছ গাইজ ফুটবল খেলি আহি গ'লোঁ আৰু এতিয়া ভৰি হাত চৰি হাত ধুই পুৰা ৰেডি হৈ ল'লোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে অকণমান হ'লেও লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ